আজি আমাৰ লিচুজোপা পাৰি আছে আৰু আমাৰ মিষ্টাৰে কি কৰিছে চাওকচোন মই দেখুৱাই আছোঁ ৰ'ব হৌৱা মিষ্টাৰ তেওঁ লিচু গছৰ তলতে এখন চেয়াৰ পাৰি লৈছে পাৰি লৈ এনেদৰে লিচু পাৰিছে আৰু তেওঁ ধুনীয়াকৈ জুখিয়াই থৈ গৈছে ভাগ ভাগকৈ ইয়াত থৈ গৈছে ধুনীয়াকৈ গোটেইখিনি লিচু দেখিয়ে ভাল লাগিছে আৰু এয়া এজনে গছৰ ওপৰত উঠি পাৰিছে আৰু আনজনে এয়া বুটলিছে আৰু এফালে এয়া লিচুবোৰ পকিবলৈ আৰম্ভ হৈ গৈছে আৰু মিষ্টাৰে এয়া লিচু দেখুৱাই আছে দেখিছেনে হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে এতিয়া মই এটা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মই যাবলৈ ওলাইছোঁ এফালে আৰু এয়া পিন্ধি লৈছোঁ এইটো বাটাৰফ্লাই বুলিও কয় আৰু কুফতান বুলিও কয় কুফতান কুৰ্তি এইটো খুব সফট কটন হয় পিন্ধি খুব ভাল লাগিছে গৰমৰ দিন কাৰণে মই এইটো অৰ্ডাৰ কৰি লৈছিলোঁ অনলাইন অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াৰ লগতে আৰু দুযোৰ অৰ্ডাৰ কৰিছিলোঁ তাৰে এযোৰ কাপোৰটো অলপ বেয়া আহিলে সেইটো কাৰণে মই ৰিটাৰ্ণ কৰিছোঁ আৰু এযোৰ আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এটা এইটো আঁঠুৰ তলত পৰে এয়া দেখিছে বাটাৰফ্লাই আৰু ইমান মানে লুজো নহয় টাইটো নহয় ধুনীয়া জোখত হৈছে পিন্ধি ভাল লাগিছে আৰু ইয়াৰ এইটোৰ অকল কুৰ্তিটোহে আৰু ইয়াৰ লগত পেণ্ট নাই পেণ্টটো মই বেলেগ যোৰাৰ পৰা পিন্ধিছোঁ আৰু এযোৰ এয়া দেখিছে একদম সফট কটন হয় আৰু ইয়াৰ লগত এইটো পেণ্ট ট্ৰাউজাৰ এটাও আহিছে এযোৰ হ'ল ছেট এইটো অকল কুৰ্তিটো আৰু এটা ছেট আনিছিলোঁ সেই ছেটটো মানে কটনটো মিক্স আছে সেইকাৰণে মই গৰমৰ দিনত পিন্ধিবলৈ ইমান কমফৰ্টেবল নহ'ব সেইকাৰণে মই সেইযোৰ ৰিটাৰ্ণ কৰিছোঁ গৰমৰ দিনত পিন্ধাৰ কাৰণে এইটো বহুত কমফৰ্টেবল হয় বহুত ভাল লাগিছে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এতিয়া এয়া কাপোৰ পিন্ধি যাবলৈ ওলাইছোঁ এঠাইলৈ মোৰ ল'ৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলে CBSEৰ পৰা আৰু তাৰ ৰিজাল্টটো আউট হৈ গৈছে সি 87.4% পালে আৰু এতিয়া মই তাক থলোগৈ PGত কোচিং কৰিবৰ কাৰণে নীটৰ আৰু লগৰ যিটো ৰুমমেট সেই ল'ৰাটোৰ সি চেবাৰ আছিলে তাৰ ৰিজাল্ট আজি দিয়া 2-3 দিনমান হৈছে আজি তাৰ ঘৰত যাম তাৰ মাকহে আছে অকল তাৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ যাওঁ আৰু পিন্ধি লৈছোঁ এইটো মই বোলো আপোনালোককো দেখুৱাওঁ আপোনালোকৰ যদি কমফৰ্টেবল লাগে বুলি ভাবে এনেকুৱা ড্ৰেছ যদি আপোনালোকে পিন্ধে তেতিয়াহ'লে বহুত ভাল লাগে পিন্ধি এইটো একদম সফট কটন হয় এইটোতকৈ এইটো আৰু বেছি সফট কটন বহুত ভাল লাগিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এতিয়া মই ওলাই আছোঁ যিহেতু যাবলৈ এইটো মই লগাবলৈ ধৰিছোঁ ছানস্ক্ৰীনটো লগোৱাৰ পাছত মই এয়া উলিয়াই লৈছোঁ অকণমান ফাউণ্ডেশ্যন কাৰণ গৰমৰ দিনত বেছি মেকআপ কৰি ভাল নালাগে অকণমান ফাউণ্ডেশ্যন লগাই লৈছোঁ আৰু বেলেগ একো নলগাওঁ আৰু গৰমত ঘৰৰ পৰা কলৈকো ওলাবলৈ মন নাযায় আৰু য'ত নোলালেও নহয় তেনেকুৱা ঠাইতহে ওলাই যাওঁ মেকআপ হ'লেই আৰু সেন্দুৰ ল'ম ফুট ল'ম আৰু যাম আৰু ফুট এটা লগাই লওঁ মেকআপটো হৈ যোৱাৰ পাছত মই চুলিখিনি আঁচুৰি বান্ধি লৈছোঁ হৈ গ'ল গৰমৰ দিন যিহেতু ঘৰত থাকিলে খাৰু চেইন ফুলি একোকে নিপিন্ধোঁ গৰমত একদম চেইন পিন্ধিলে খজুৱাই ডিঙিটো একদম পোহা উঠি যায় আৰু ফুলিও নিপিন্ধোঁ ঘৰত থাকিলে ফুলি আৰু খাৰু পিন্ধাৰ পাছত মই এয়া চেইন এডালো পিন্ধি লৈছোঁ হৈ গ'ল
ৰেডি হৈ গ'লো এতিয়া গৈ থাকোঁ এতিয়া মিষ্টাৰে ধৰি দিছে মোৰ মোবাইলটো কেমেৰাটো আৰু আপোনালোকক মই গোটেইটো একদম ধুনীয়াকৈ দেখুৱাম এয়া আৰু লেন্থটো হ'ল আঁঠুৰ তললৈকে আৰু মই ইয়াৰ লগত পিন্ধি লৈছোঁ এটা হোৱাইট ট্ৰাউজাৰ হোৱাইটটো গৰম দিনত ভাল লাগে কাৰণ গৰমত ব্লেক পিন্ধিবলৈ মন নাযায় আৰু ইয়াৰ লগত ব্লেকহে মিলিব ব্লেক পেণ্টহে মিলিব যদিও ব্লেক পেণ্ট মিলে মই পিন্ধা নাই কাৰণ গৰমত ব্লেকটো বেছি গৰম লাগে সেইকাৰণে মই পিন্ধিছোঁ বগা ট্ৰাউজাৰ এতিয়া কুৰ্তিটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন এয়া ওলাই আহিলোঁ ওলাই এয়া ৰেডি হৈ গ'লোঁ আৰু মিষ্টাৰ গৈছে গাড়ী উলিয়াবলৈ আমাৰ গাড়ী সেয়া ওলালে এতিয়া মই গেটখন খুলি দিছোঁ আৰু আমি গৈ থাকোঁ এয়া আহি গাড়ীত উঠিলোঁ আৰু গাড়ীত আমি এয়া লিচু লৈ ওলাইছোঁ আৰু ৰাতিপুৱা আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ আজি লিচু পাৰিছে সেয়া লিচুকে ভাগ কৰি এতিয়া মানুহৰ ঘৰে ঘৰে ভগাই গৈ থাকিম আমাৰ পিছফালে এয়া লিচুৰ পলিথিন এয়া আহি আছোঁ এইজন মিষ্টাৰ এইফালে চাওক এয়া পাই গ'লোহি অভিনৱৰ ঘৰ মানে মোৰ ল'ৰাৰ ফ্ৰেণ্ডৰ ঘৰ আৰু এয়া মিষ্টাৰ বহি আছে আৰু এয়া অভিনৱৰ আইতাক হয় আৰু এয়া আমাৰ লগতে বহি আছে ওচৰৰে মানুহ তেওঁলোকেও অভিনৱৰ ৰিজাল্টৰ পাৰ্টি খাম বুলি আহিছে আৰু আইতাও বহি আছে আৰু মোৰ মিষ্টাৰো বহি আছে মিষ্টাৰে এয়া মোবাইলটোকে টিপি আছে আমাৰ খোৱা বোৱা শেষ হ'ল এতিয়া আমি বিদায় ল'ম আৰু এয়া আহি পাইছে বেলেগ আলহী এয়া অভিনৱৰ মাক আমি এতিয়া উঠিছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ গৈ থাকোঁ এয়া আহি পাই গ'লোহি ঘৰ আৰু এতিয়া ইমানেই গৰম লাগিছে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানেই আছিলে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ